everyone, welcome back to my channel. আজি মই আপোনালোকক এই ভিডিঅ'টোৰ পৰা দেখাব বিচাৰিছোঁ যে আপোনালোকে কেনেকৈ এটা সাকুলেন্টৰ পৰা বহুত কৰিব পাৰে। এয়া চাওকচোন, মই মোৰ এটা সাকুলেন্টৰ কিমানখিনি পুলি কৰিলোঁ। এই পুলিখিনি অকল এটা সাকুলেন্টৰ পৰাই পাত লৈ পেলাই মই ইমানখিনি কৰিলোঁ। ইয়াৰ প্ৰচেছটো কিন্তু অলপো টান নহয়, আপোনালোকে চবে পাৰিব। আহক মই দেখাওঁ কেনেকৈ কৰিছিলোঁ। এই ধুনীয়া ফুলজোপাৰ নাম হৈছে ঘোষ প্লান্ট। আপোনালোকে এনেকৈ মই যেনেকৈ কৰিছোঁ সাৱধানে পাত এটা গছজোপাৰ পৰা ভালকৈ উলিয়াই ল'ব। এই সাকুলেন্ট গছবিলাক বিৰাটেই বেছি ছফ্ট হয়। আপোনালোকে যদি বেছি অলপ টানকৈ কৰে বা বেছি কঠোৰ হ'ব বিচাৰে, গোটেই গছজোপা ভাঙি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে বহুত মৰমেৰে লাহেকৈ পাত এটা আঁতৰাব। এনেদৰে পাতটো আঁতৰাই আপোনালোকে যিকোনো এটা পট ল'ব। তাত আপোনালোকে গৰু সাৰ আৰু মাটি দুটা মিক্স কৰিব। মই যেনেকৈ কৰিছোঁ, আপোনালোকে ইয়াত কোকোপিটো ব্যৱহাৰ কৰিব পাৰে। এই মিক্সাৰখিনিতে আপোনালোকে পাতকেইটা ওপৰৰ মূৰ কৰি পেলাই নহয়, মই যেনেকৈ ৰাখিছোঁ তেনেকৈ ৰাখিব। আৰু আপোনালোকে মাটিখিনিৰ ভিতৰতো পাতকেইটা ভৰাই নিদিব, নহ'লে পাতবোৰ গেলি যাব আপোনালোকৰ। আৰু আপোনালোকে এইটো পট ক'ৰবাত ছাইডত ছাঁ পৰা জেগাত 10 দিনমানলৈ থৈ দিব। তাৰপিছত যেতিয়া দেখিব যে এনেদৰে সৰু সৰু ৰুটছ ওলাই আহিছে, আপোনালোকে হাতেৰে লাহেকৈ পানী ছটিয়াই দিব, ঢালি নিদিব। তাৰপিছত 20 দিনৰ পিছত দেখিব সৰু কলি এটা ওলাই আহিছে। সেইখিনি মাটিতে আপোনালোকে আকৌ পাতটো থৈ দিব। এনেদৰে সি গজি নিজে নিজে ফুলজোপা ডাঙৰ হ'ব। যেতিয়া আপোনালোকে দেখিব পুলিটো ডাঙৰ হৈছে অলপ, তেতিয়া আপোনালোকে নিজৰ ভাল লগা যিকোনো পট এটাত ফুলজোপা ৰাখিব পাৰে। আপোনালোকে তাত অকল গৰু সাৰহে দিব। মনত ৰাখিব, কেঁচু সাৰ নিদিব। খালি সাকুলেন্টবিলাকত কেঁচু সাৰ নিদিয়ে প্ৰায়।